হেপী ৰক্ষাবন্ধন। আজি ৰক্ষাবন্ধন সকলোৱে ৰাখি বান্ধিছে নিজৰ ভাইটি দাদাক। আমিও চেলিব্ৰেট কৰিলোঁ। অলপ আগতে বান্ধি ল'লোঁ কাৰণ ৰাতিপুৱা 7টা বজালৈকে মুহূৰ্ত আছিলে। হেপী ৰক্ষাবন্ধন টু অল অফ ইউ। এইফালে এয়া ৰক্ষাবন্ধনৰ বজাৰখন মই দেখাইছিলোঁ আপোনালোকৰ মোৰ যোৱা ভ্লগটোত। আপোনালোকে যোনে যোনে চাইছে জানেই, এনেকৈ বজাৰ আমি গৈছিলোঁ আৰু শ্বপিং কৰি আনিলোঁ ৰাখীবিলাক। তাৰপিছত এয়া ৰক্ষাবন্ধনৰ আগদিনাখন মই কাবিয়াক এনেকৈ মেহেন্দি লগাই দিছোঁ। তাই বৰ ইণ্টাৰেষ্ট, এইবিলাক বৰ ভাল পায় তাই। আৰু তাইৰ হাতত এনেকৈ ধুনীয়াকৈ ফুল এপাহ বনাই দিছোঁ মই। এইফালে এয়া ৰাতিপুৱাই ৰক্ষাবন্ধনৰ বাবে আমি সাজু হ'লোঁ, ৰেডি হ'লোঁগৈ গা পা ধুই। কাৰণ এইবাৰ মুহূৰ্ত ৰাতিপুৱা 7টা বজালৈকে আছিল বোলে, তাৰপিছত বান্ধিলে বেয়া বুলি কয়। সেইবাবে ৰাতিপুৱাই খৰখেদাকৈ আৰম্ভ কৰিলোঁ আমি। মই থালখন এনেকৈ সজাই আছোঁ ফুলেৰে। চিম্পলকৈ কৰিলোঁ কাৰণ ৰাতিপুৱা 7টা বজাত, আৰু 7টা নহয় 5টামান বজাতে উঠিলোঁ আমি। তাৰপৰা এইবিলাক আয়োজন কৰোঁতে অলপ সময় হ'ল। 7টা বজালৈকে যিহেতু খতম কৰিব লাগে, সেইবাবে আমি বৰ খৰখেদাকৈ কৰিলোঁ সকলোবোৰ। এইবাৰ এনেকুৱা মুহূৰ্ত হোৱাৰ বাবে বৰ খৰখেদা হ'ল, আৰু সেইবাবে মোৰ দাদা এজন আৰু ভাইটি দুজনক মই ৰাখি বান্ধিব নাপালোৱেই। কাৰণ সময়টো নাছিল, তেওঁলোক দূৰত থাকে আৰু ৰাতিপুৱা 7টা বজালৈকে যিহেতু শেষ কৰিব লাগে, আৰু সেইবাবে এইবাৰ মানে সেইটো বহুত মিছ কৰিলোঁ মই। আৰু সেই তিনিজনক বন্ধা নহ'ল। তাৰপিছত আৰু এয়া মই আপোনালোকক দেখাই আছোঁ কেনেকৈ সজালোঁ। এয়া টিউশ্যন ৰুমতে আয়োজনটো কৰিলোঁ কাৰণ ৰাতিপুৱাৰ সময় আৰু ভাইয়াজনৰ ক্লাছো আছিল। সেইবাবে আমি খৰখেদাকৈ আয়োজনটো কৰিলোঁ। আৰু তাৰপিছত মই মোৰ ভাইয়াক বান্ধিলোঁ, বিকাশ ভাইয়াক। মোৰ ভ্লগত দেখিছে আপোনালোকে আগতে। তাৰপিছত আমাৰ কৌশিক আৰু কাবিয়াই কৌশিকক ৰাখি বান্ধিছে। এটা বৰ মৰম লগা মোমেণ্ট আৰু এইটো, কাৰণ ইয়াৰ আগতে কাবিয়া আৰু সৰু আছিল, ভালকৈ এইবিলাক কৰিব নাজানিছিল। আৰু এইবাৰ কাবিয়া অলপ শিকিছে কেনেকৈ কৰিব লাগে, আৰু ময়ে লাগি ভাগি দিছোঁ আৰু তাই এনেকৈ বান্ধিছে। কাবিয়াই মই হেল্প কৰি দিছোঁ আৰু বন্ধাত। এইফালে এতিয়া মই মোৰ চুনুক ৰাখি বান্ধিছোঁ। যিহেতু সি মোৰ ভতিজা হয়, সেইবাবে ৰাখি বান্ধিব পাৰে। আৰু সি বৰ ভাল পায় মই তাক ৰাখি বান্ধিলে। তাৰপিছত তাক ৰাখি বান্ধি আছোঁ। তাক অকণমান জোকাই জোকাই মিঠাই খুৱাইছোঁ আৰু মই। এটা মৰম লগা মোমেণ্ট। তাৰপিছত ৰাখীৰ কাৰ্যক্ৰম ইয়াতে খতম হ'ল। মোৰ থাকি যোৱা দাদা আৰু ভাইটিসকলৰ বাবে ৰাখী। বৰ মিছ কৰিলোঁ তেওঁবিলাকক মই। আগতে মই ভ্লগ নবনাইছিলোঁ, সেইবাবে মোৰ আগৰ ভিডিঅ' নাই। মই আগৰ সেই ফটোবিলাক শ্বেয়াৰ কৰি দিছোঁ। এইকেইজন মোৰ দাদা ভাইটি। এইবাৰতো সঁচাকৈ বহুত মিছ কৰিলোঁ মই, আৰু সেইকাৰণে ভাবিছিলোঁ এবাৰ ইউটিউবত ভালকৈ ভ্লগটো বনাম, কিন্তু মুহূৰ্তৰ বাবে এনেকুৱা হ'ল। কিন্তু একো নাই দিয়ক, নেক্সট টাইম মই বনাব চেষ্টা কৰিম আকৌ ভ্লগ। তাৰপিছত এইফালে ৰক্ষাবন্ধন স্পেচিয়েল পনীৰ মটৰ চলে, দাইল ভাত, আৰু চিম্পলকৈ অলপ আয়োজন আৰু। কিন্তু ইয়াতে এটা ছাৰপ্ৰাইজ আছে। কোন আহিলে? মোৰ ভাইটি এজন আহি পালেহি। হয়, মুহূৰ্তটোতো পাৰ হৈ গ'ল, কিন্তু
কিন্তু মইতো সকলোকে ইনভাইট কৰিছিলোঁ। তাৰপিছত ভাইটিজন আহিলে, সেইবাবে মোৰ বৰ ভাল লাগিল। দিনটো ভালকৈ আমাৰ টাইম স্পেণ্ড হ'ল। এয়া এটা মমেণ্ট আৰু ভাত খাই থকা সময়ত এয়া মই শ্বেয়াৰ কৰি দিছোঁ। মোৰ ভাইটিজন যোনজন আহিছে সেইজন এজন ড্ৰয়িং টিচাৰ হয়। সেইবাবে তেওঁ এয়া ৰক্ষাবন্ধনৰ বাবে মই ক'লোঁ এটা ড্ৰয়িং বনোৱাচোন। এয়া ধুনীয়াকৈ এটা ড্ৰয়িং বনাই আছে ৰাখী বান্ধি থকা এনেকৈ। আৰু আজি ৰাখী বন্ধন উপলক্ষে সকলোৱে নিজৰ ভাইটি দাদাক ৰাখী বান্ধে, সেয়ে আমি উদযাপন কৰিলোঁ। ৰাখী বন্ধা হৈ গ'ল আৰু আজি ৰাতিপুৱা 7টা বজালৈকে মুহূৰ্ত আছিলে। সেইবাবে বৰ সেইবাবে বৰ সোনকালে মানে লৰালৰিকৈ বন্ধা হ'ল ৰাখী। তাৰপিছত আৰু এয়া মই মেহেন্দিও লগাইছিলোঁ, নিয়মটো কৰিলোঁ ৰাখী বুলি। এয়া আৰু ৰাখী হৈ গ'ল, ৰাখী বান্ধিলোঁ। আৰু কেইজনমান দাদা আৰু এজন ভাইটি বন্ধাই নহ'ল, তেওঁলোকে অলপ কামৰ বাবে আহিব নোৱাৰিলে, বিজি আছে। আজিৰ দিনটোত বান্ধিব নাপায় আৰু মুহূৰ্ত ওলাই গ'লে কৈছে, সেইকাৰণে বেলেগ দিনা নেক্সট ডে বান্ধিম। তেওঁলোকে ইয়াত নাইও সেইবাবে, তেওঁলোকক মিছ কৰিলোঁ বহুত। আৰু ইয়াতে এজন দাদা আৰু ভতিজা ল'ৰাটোক বান্ধিলোঁ, সেয়া। তাৰপিছত এয়া ড্ৰেছ চেঞ্জ কৰিলোঁ, গৰমত থাকিব পৰা নাই। তাৰপিছত এয়া অলপ আমাৰ টাইম পাছ মস্তি আৰু অলপ এনেকৈ যি টি কথা পাতি জমাই আছোঁ আৰু আমি। তাৰ মাজতে এটা ভিডিঅ' ক্লিপ লৈ লৈছোঁ। इस बार हाथ थोड़ा खाली रह गया, बहुत कम राखी है क्योंकि समय बहुत कम था। सुबह का 7 बजे का समय था, সেইকাৰণে हाथ खाली थकी गल। नेक्स्ट टाइम पैसा बच गया। छोड़ेंगे नहीं, लेंगे जरूर। गिफ्ट भी बच गया। छोड़ेंगे नहीं, लेंगे जरूर, गिफ्ट लेंगे। हम अकेले नहीं हैं, और भी है साथ में। 2 गिफ्ट, 4 लेना पड़ेगा। और 2 बहन और 2 दीदी है, 4 गिफ्ट। ठीक है, तो ये राखी ब्लग ইয়াতে সমাপ্ত কৰিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। আপোনালোকে চাই কেনে পালে প্লিজ জনাব। বাই। ইয়াৰ পাছৰ ৰক্ষাবন্ধনৰ ভ্লগটো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ইয়াতে শেষ কৰিলোঁ। তাৰপিছত আমাৰ এনেকৈ অলপ মস্তি চলি থাকিলে। আৰু আপোনালোকে কেনে পালে মোৰ ভ্লগটো চাই প্লিজ জনাব। আৰু অকল চালেই নহ'ব, ছাবস্ক্ৰাইবো কৰিব, কাৰণ ভিউৱাৰ্ছ বাঢ়িছে বাট ছাবস্ক্ৰাইব বহুত কম হৈ আছে। আৰু সেইবাবে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰমবোৰ এনেদৰে আমালৈ দি থাকিব। থেংক ইউ, বাই বাই।